এভৰিৱান ভালনে সকলোৰে আহক আজি চাদৰৰ পটি কেনেকৈ লগাই শিকো চাদৰৰ পটি কেটা এনেকুৱা এক্সট্ৰাকৈ কাটি ল'ব কাটি এটা সাইডৰ কাৰণে তিনিটাকৈ জয়েন দিব লাগিব এনেকৈ মই কৰাৰ দৰে জয়েন কৰিব আমাৰ চাদৰত 6টা পটি থাকে তিনিটাকৈ জয়েন কৰি ল'ব পটিটো জয়েন কৰোতে মন কৰিব যে ফুল কেটা মিলিব লাগিব ফুল কেটা নিমিলিলে চাবলৈ বেয়া হৈ থাকে এনেকৈ মই জয়েন কৰাৰ দৰে কৰি ল'ব দেখিছে মোৰ পটি কেটা জয়েন কৰি হৈ গল আৰু মই কৰাৰ দৰে মোৰটো মাৰি ল'ব আহক এতিয়া পটি লগাও পটিটো এনেকৈ ফুলৰ লগত সমান কৰি ল'ব পটিৰ মূৰটো এনেকৈ ভাঁজ কৰি ল'ব ভাঁজ কৰি এনেকৈ ফুলৰ লগত সমানকৈ মিলাই চিলাই দিব একদম কাষেদি চিলাই গৈ থাকিব যাতে আপোনালোকে লব চিলাই দিব লাগিব একদম কাষত তেতিয়া ফিনিচিংটো ভাল আহে এনেকৈ কাষত সেইটো মোৰ নোপোৱালৈ চিলাই গৈ থাকিব এইটো মোৰটো চিলাই হৈ গ'ল মূৰলৈকে আহি পালোঁ সেইটো মূৰত এনেকৈ ভাঁজ কৰাৰ দৰে এইটো মূৰটো এনেকৈ ভাঁজ কৰি দিব পটিটো ধুনীয়াকৈ ভাঁজ কৰি ল'ব দেখা পাইছে মই কেনেকৈ ভাঁজ কৰিছোঁ এনেকৈ ভাঁজ কৰি আকৌ এনেকৈ ভাজে ভাজে চিলাই আহিব পটি লগাওঁতে ইমান কষ্ট নহয় খুব সোনকালে হৈ যায় ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব মোৰ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব আৰু যদি ভিডিঅ'টো ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি ৰাখিব তেতিয়াহে আপোনালোকে মোৰ আৰু নতুন নতুন ভিডিঅ' পাই থাকিব এতিয়া মোৰ এইটো কমপ্লিট হ'ব আপোনালোকে এনেকৈ কমপ্লিট কৰি ল'ব দুই সাইডে এনেকৈ চিলাই গৈ থাকিলে খুব সোনকালে হয় সহজতে বাই বাই এভৰিৱান ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ তেতিয়াহে চিলাইটো সম্পূৰ্ণকৈ জানিব কেনেকৈ চিলাব লাগিব আধাতে যদি স্কিপ কৰি দিয়ে তেতিয়াহ'লে আপোনালোকে কেনেকৈ চিলাইছোঁ মই বুজিয়ে নাপাব The wind hums songs at the break
whisper.